চাওক মই ঘৰতে প্ৰস্তুত কৰিলোঁ আলুৰ পৰা চাবোন। আৰু আলুটো জানেই আপোনালোকে স্কিনৰ কাৰণে কিমান ভাল। এতিয়া ফেচ পেকৰ উপৰিও আমি ছানবাৰ্ণৰ কাৰণে এই আলুৰ পৰা আমি চাবোন তৈয়াৰ কৰি এনেকৈ আমি মুখত লগাব পাৰোঁ। স্কিনৰ কাৰণে এইটো বহুত ভাল হয়। হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ঘৰতে বনাব লৈছোঁ। এয়া হ'ল আলুৰ পৰা মই চাবোন বনাম বুলি ভাবিছোঁ। আৰু এই আলুটো আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰিতা। আৰু ইয়াৰ ৰসে আমাৰ স্কিনৰ ছানবাৰ্ণবিলাক আঁতৰায়। আৰু চকুৰ গুৰিবিলাক যিবিলাক ক'লা পৰে, সেই ক'লা দাগো এই আলুৰ ৰসে আমাক বহুতখিনি উপকাৰ কৰে। সেইবাবে মই ঘৰতে প্ৰস্তুত কৰিব লৈছোঁ আজি আলুৰ পৰা চাবোন। আৰু কেইটামান বস্তু লাগিব ইয়াৰ লগতে, আৰু বেছি নহয়, অলপ বস্তু লাগিব যিকেইটা আমি সাধাৰণভাৱে যোগাৰ কৰিব পাৰোঁ। আৰু কি কিনো লাগিব দেখাই আছোঁ। এয়া চাওক, মই আলু লৈছোঁ 2টা, আৰু এয়া হ'ল এল'ভেৰা জেল, আৰু এয়া হ'ল চফ বেষ্ট, যিকোনো আপোনালোকে অনলাইনতে পাব এয়া। আৰু এয়া হ'ল ভিটামিন ই কেপচুল। ইয়াক ভিটামিন ই কেপচুলতো বহুতখিনি উপকাৰ থাকে, আমাৰ স্কিনৰ কাৰণে বহুতখিনি ভাল। সেইবাবে আমি এই ভিটামিন ই কেপচুলো ইয়াৰ লগত আমি ব্যৱহাৰ কৰিম। এয়া চাওক, মই আলুখিনি এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ, আৰু এয়া এল'ভেৰা জেল এনেকৈ উলিয়াই লৈছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ ওলাই গৈছে। এইখিনি মই এতিয়া অলপ মিক্সিত দি দিম। ইয়াৰ লগত এতিয়া মই ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিম। এইটো এনে পিঙি অলপ ফুটুৱাই ল'লেই হৈ গ'ল। মই ইয়াত 4টা কৈ দিছোঁ। এইখিনি এনেকৈ ভালকৈ মিক্স কৰি ল'ব লাগিব। মই গৰম পানী ইয়াত দি লৈছোঁ অলপমান, তাত গৰম পানী ভাপত এইখিনি গলাব লাগিব। এইখিনি যেতিয়া গলিব তেতিয়া আমি প্ৰস্তুত কৰিব পাৰিম চাবোন। ইয়াত মই অকণমান নাৰিকল তেল লগাই দিছোঁ। আপোনালোকে যিকোনো অনলাইনতে এয়া পাব। ফেনখিনি মই এতিয়া 4 ঘণ্টা বা 6 ঘণ্টা সময় ফ্ৰিজত থ'ম। তাৰপিছতে চাওঁ কেনেকৈ প্ৰস্তুত হয় চাবোন পিচ। এয়া মই চাবোন উলিয়াব লৈছোঁ। কেনেকুৱা হৈছে নাজানো, চাওঁচোন। বৰ ধুনীয়া হৈছে দেই এয়া পিচ। মই চাবোন পিচ হৈ গ'ল, বৰ ধুনীয়া হৈছে দেখিবলৈ। এয়া আৰু টানো হৈছে।
এয়া চাওক ইমান ধুনীয়া হৈছে চাবোনৰ পেষ্ট। এয়া এতিয়া ইয়াক চাওঁ কি ফেনাই নে নেফেনাই। এতিয়া চাওক মই ইয়াত ফেনাই দেখাইছোঁ চাবোনটো ফেনাই নে নেফেনাই। এয়া চাওক ইমান ধুনীয়াকৈ ফেনাইছে চাওক। মই চাবোন কেনেকৈ বনালোঁ আৰু ইমান ধুনীয়াকৈ ফেনাইছে চাবোনখিনি। আৰু আপোনালোকেও এনেকৈ ঘৰত বনাব পাৰে চাবোন, বেছি খৰচ নহয়, কম খৰচতে হ'ব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আজি লৈ আহোঁ, বাই বাই।